आज पहली बार हम हिंदी में ब्लॉग बनाएगा। आज तक हम जगन्नाथ मंदिर गए ही नहीं, आज पहली बार जा रहा हूँ। अच्छा लग रहा है, आपको भी दिखाऊंगा जगन्नाथ मंदिर का सौंदर्य परिवेश सब कुछ। याद थका फ्रेंड्स 12 বছৰ হ'ল, খালি আজিলৈকে মই খনিকৰ পাকলৈ অহা নাই। আজি ফাৰ্ষ্ট টাইম গৈছোঁ। এফালে লগত আছে ইটো আজি ভিডিঅ' এটা বনাম বুলি কৈ আছোঁ বহুত দিনৰ মূৰত। আপোনালোকে ছাপোৰ্ট কৰিব, মানে আপোনালোকৰ প্ৰেৰণা পাই মেলিহে মই যে ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। आज जगन्नाथ मंदिर जा रहा हूँ ना, फीलिंग्स ही अलग है, समझाने के लिए हमारा भाषा ही नहीं है। बहुत अलग फील है। आप लोग आना एक बार जगन्नाथ मंदिर देखने के लिए, बहुत अच्छा लगेगा, बहुत सुंदर है। মানে কি হ'ল, আমি বাইপাছে গৈ আছোঁ। বাইপাছে গ'লে অলপ ওচৰ হয়। প্ৰথম দিন যেতিয়া পৰীক্ষা আছিলে আমাৰ বৰবৰুৱা, তেতিয়া আমি এপাক ঘূৰি পেলাই আহিছোঁ। মানে কেনেকৈ বুজাম, একদম উদাহৰণস্বৰূপে আমি মানে 250 টকা তেল গৈছে, আমি মেইন ৰাস্তাই অহা আৰু যাওঁতে বাইপাছে মানে একদম কম তেল খাইছে মানে, আৰু ওচৰো হৈছে। आप आज तक जगन्नाथ मंदिर नहीं आया है तो आप एक बार आना, बहुत अच्छा लगेगा। ये बहुत सुंदर है जगन्नाथ मंदिर। रात में तो ज़्यादा ही अलग लगता है, मैंने दुगुन अच्छा लगता है रात में दिन से। और यही बात है, आना। अभी हम पहुँचने ही वाला है। इधर जगन्नाथ मंदिर है, ये वाला खनिकर है। आज तो फटाफटी ब्लॉग बनाएगा रे। ফ্ৰেণ্ডছ, খনিকৰ পাক আৰু জগন্নাথ মন্দিৰ পালোহি, ওচৰতে আছে মানে। এক মিনিটে যাম। বতাহত চুলি উৰিছে আৰু দেই। আজি ভাল দিছে কিবা তাতে আহি ভাবি থাকোঁ। খালি মই প্ৰতিটো ক্ষেত্ৰতে যাম বা আহিম ভাবি থাকোঁ, খালি যাবলৈহে মই আজি আহিছোঁ। মই ভিডিঅ'টো লাষ্টলৈকে, তেতিয়াহে মানে খনিকৰ পাকখন দেখিব ন। আগতে কেইবাৰ আহিছে খনিকৰ পাক? 100 মান আহিলে দিছে ফ্ৰেণ্ডছ। মই আজি আহিছোঁ। এইখন খনিকৰ পাক দেখিছে না। আজি ভিতৰলৈ সোমাম, ভিতৰৰ অংশবোৰ দেখাম আপোনালোকক, কেনেকুৱানো হয় খনিকৰ পাকখন। টিকেট ইয়াত কাটি বুলি কৈছে, টিকেট কাউণ্টাৰ যাওঁ। টিকেটো কাটিব নালাগে, টিকেটো কাটিব লাগে ন। আজি মানে খনিকৰ পাক তামাম এক্সাইটমেণ্ট। ইয়াতো ৰং চং আছে, ইয়াত নেখালে প্ৰৱেশ মূল্য 30 টকা। অনুগ্ৰহ কৰি খুচুৰা দিব বুলি চব খুচুৰা আছে। এটা কেইটকা টিকেট? 30 টকা। এই কেইটকা চাই মই চোৱা নাই। 10 টকা এখন বেছি দিছোঁ, দি পাইছোঁ। টিকেট ওলালতে মই সোমাইছোঁ দেই ফ্ৰেণ্ডছ। দিছে নাই খনিকৰ পাকৰ ভিতৰত সোমাম এতিয়া। গেটৰ ওচৰ বলক। पूरा एक्साइटमेंट, जिंदगी में पहली बार आया है हम खनिकर पाक में। और टिकेट दिलो एफाले उठा कम मैं যাব ন। যাওঁ। আজি প্ৰথমবাৰ আহিছোঁ দেই খনিকৰ পাকলৈ। পুৰা ফাটাফাটি হ'ব বুলি ভাবিছোঁ আজি ব্লগটো। अंदर में जाके ही एक झलक पे ही अच्छा लग गया रे खनिकर पाक। বহুতৰ মুখত শুনো মই খনিকৰ পাকখন বৰ ধুনীয়া বুলি। সঁচাকৈ সঁচাই ধুনীয়া মানে। এইবোৰ বক্স হয় ফ্ৰেণ্ডছ। মই ধৰিব পৰা নাই, এইটো বক্স হয়। মই এতিয়া মন কৰিছোঁ মানে গান বাজি ক'ত আছে মানে। এইফালে চাওক। সঁচাকে ধুনীয়া দেই। চফা চাওঁ না ফ্ৰেণ্ডছ, মানে মানুহে কয় ন পৰিষ্কাৰ পৰিচ্ছন্নতা বুলি, সঁচাকৈ হয় ফ্ৰেণ্ডছ। আহক, দেখিছেনে বাৰু কিমান ধুনীয়া। মানে ফ্ৰেণ্ডছ বেগ চেগ আছে কাৰণে মই পৰীক্ষা দি আহিছোঁ। আজি লাষ্ট আছিলে পৰীক্ষা আমাৰ দুটা। ইয়াত পুৰা পানী থাকে বৰ্তমান। এতিয়া পানী চানী নাই চাগে। ইয়াত কমকৈ পানী থাকে। ইয়াত সোমাই যাম এফালে যাওঁ।
নেকি অকল আৰু আছে ফালে আছে ন দাম তাৰপিছত ফ্ৰেণ্ড জগন্নাথ মন্দিৰো যাম জগন্নাথ মন্দিৰ আগতে এবাৰ গৈছোঁ খালি মই খনিকৰ পাৰ্কলৈহে অহা নাই ত' জগন্নাথ মন্দিৰটো জানেই আৰু কিমান বিখ্যাত আৰু খনিকৰো বিখ্যাত বাৰু মানুহৰ মুখতে শুনো আজি নিজ চকুৰে চাই আছো ন সঁচাই ভাল লাগিছে বেগটোহে দিগদাৰ লাগিছে দেই মানে গাইবোৰ বিষাই আকৌ বেগ চেগ সদায় সদায় মোৰতো কলেজৰ পৰা ৰাতি গৈ পিছত মাথা চাথা বিষাই মানে ৰাতি শুই থাকোঁ জানে কেনেকৈ জানে কপালখন বিষাই ন ভিক্স লগাই মেলি শুই থাকোঁ নমুনা মৌ এটা অলপ ভিতৰলৈ আমি সোমাই যাব বিচাৰিছোঁ এইটো এই এজন মোৰ কলেজৰ লগৰ নহয় স্কুলৰ লগৰ হয় আমি স্কুলৰ পৰা পঢ়ি অহা এতিয়া কলেজলৈকে পঢ়ি আছোঁ ভগৱানে মিলালে চাকৰিও একেলগতে কৰিম বোলে ये चीज़ क्या है ये तो अलग ही लग रहा है ये ऐसा लग रहा है ये पहाड़ का पर्वत है এইটো কি হৈছে আকৌ অক্টোপাছ নেকি এইটো মোৰ মতে চাগে অক্টোপাছ হয় এইফালে হা এই দলংখন মানে মই বহুত মানে ফটো চটোতে দেখিছোঁ আমাৰ ঘৰৰ মানুহবোৰ আহে ন তেতিয়া মানে এই দলংখনৰ ফটো উঠে ভাল লাগে কিবা এটা আহা কৰিছে সঁচাই খনিকৰ পাৰ্কখন মানে বহুত চিম্পুল হয় খালি ভাল লাগিছে চিম্পুল বস্তু যিকোনো ক্ষেত্ৰত ভাল লাগে অহা বগৰী গছ এনেকুৱা বগৰী ছিজন নাই চাগে বগৰী ছিজনে অ' মাই গড কিহৰ হয় এইটো পকা বনাইছে এইটো মই বোলো খাবলৈ কিবা এটা লৈ আহিম বুলি আহিছিলোঁ খাবলৈ নানিলোঁ খাম আৰু যাওঁতে খাম চাগে ভাবিছোঁ কেক চেক লৈ আহিম বুলি ইয়াতে খাম ধুনীয়াকৈ বহিবলৈও জেগা আছে চাৰিওফালে আহা এফালে যাওঁ আহা ফ্ৰেণ্ড যাওঁ আৰু দেখাবলগীয়া নাই সেনেকুৱা যি দেখালোঁ খালি বহিবলৈ মনহে গৈছিল আৰু ঘৰত যাওঁ ভোক চোক লাগিছে একো খোৱাও নাই কেনেকুৱা কোৱা এক্সপিৰিয়েঞ্চ তই আকৌ কি হাঁহিছোঁ বহুত ভাল লাগিছে আৰু কি ক'বা মোৰ ছাবস্ক্ৰাইবাৰখিনিক ভিডিঅ'টোৰ বিষয়ে ছাবস্ক্ৰাইবাৰখিনি আৰু ছাবস্ক্ৰাইব কৰক অঁ তাৰপিছত आज देख लिया खनिका पार्क अभी मन शांति हो गया अभी जाने वाला हूँ इधर से जगन्नाथ मंदिर ফাইনেলি ফ্ৰেণ্ডছ ঘৰলৈ যাব লৈছোঁ মানে ইয়াত ফ্ৰেণ্ডছ গোটেই পুলিচৰ ইণ্টাৰভিউ হৈ আছে আজি মোৰো আছিলে ইণ্টাৰভিউ পুলিচৰ খালি মোৰ মানে কৈছিলোঁ অলপ আগত চাকৰি মাৰি ইণ্টাৰেষ্ট নাই কিন্তু দিলোঁ হেডিং ফ্ৰেণ্ডছ ইণ্টাৰেষ্ট নাই খালি দিলোঁ হেডিং গুৱাহাটী কৰিলোঁ হেডিং আৰু আজি মোৰ এক্সাম আছিলে সেইকাৰণে নিদিলোঁ এতিয়া এখেতে বাইক উলিয়াই আছে আৰু যাম এতিয়া জগন্নাথ মন্দিৰ অঁ সেইটো আগত এইফালে আছে জগন্নাথ মন্দিৰ যাম এতিয়া তাত সোমাম দেখাম ফ্ৰেণ্ডছ এতিয়া জগন্নাথ মন্দিৰ পালোহি হেলমেটটো লৈ যাব পাৰিম ন এতিয়া জগন্নাথ মন্দিৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ আহক
মাই গড কিবা জন্মত আগতে লাগিছে ন গম লাগিছে মোক চেণ্ডেল এয়া হৈছে জগন্নাথ মন্দিৰ দেখিছেনে ঘৰ কিমান ধুনীয়া হয় এটা বহুত বেলেগ এটা ফিলিংছ ফ্ৰেণ্ড এইফালে বতাহ দি আছে এইফালে জগন্নাথ মন্দিৰ আছে আৰু ক'বলৈ কি ক'ম আৰু ক'বলৈ ভাষা নাই এইফালে আহা এইটোৱে হৈছে ফ্ৰেণ্ড জগন্নাথ মন্দিৰ আজি জগন্নাথ মন্দিৰলৈ আহিলোঁ ভাল লাগিলে আজি ধৰি দুদিন আহিছোঁ জগন্নাথ মন্দিৰলৈ চবেই এইফালে ধূপ চুপ লগাইছে কিবা কিবি কৰিছে পূজা চূজা খুলিলে কয় বা social distance কৃষ্ণ ভগৱান আৰু কি ক'ম আপোনাহঁতক বহুত দিন মই ভিডিঅ' বনাইছোঁ যে মুখৰ পৰা মাতি ওলোৱা নাই হিন্দীত সেইকাৰণে বনাই দিলোঁ এতিয়া এইকেইটা খাই মেলি ঘৰ যাওঁ আৰু বাই বাই তেনেহ'লে